মানুহে কি বিচাৰে অলপ সময় উলিয়াই চাওকচোন। উকিলে বিচাৰে আপুনি ঝামেলাত পৰক, ডাক্তৰে বিচাৰে আপুনি অসুস্থ হওক, পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক, ইলেক্ট্ৰিচিয়ানে বিচাৰে আপোনাৰ ঘৰৰ ৱায়াৰিং জ্বলি যাওক, মচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ সোনকালে ছিঙি যাওক, বেংকাৰে বিচাৰে আপুনি ঋণ লৈ সোনকালে ঋণগ্ৰস্ত হওক, টিউশ্যন মাষ্টৰে বিচাৰে আপোনাৰ সন্তানে পাঠ্যপুথিত পঢ়া কমকৈ বুজক, কেৱল মাত্ৰ এজন চোৰে বিচাৰে আপুনি ধনী হওক আৰু আপুনি মহাসুখত নাক বজাই টোপনি যাওক। গতিকে চোৰেই হ'ব আপোনাৰ প্ৰকৃত বন্ধু। তিনিটা বস্তুৰ ওপৰত ভৰসা কৰা একদম ঠিক নহয়, যাৰ দুই নাৱত দুই ভৰি, ব্ৰেক নথকা গাড়ী আৰু ঘৰ এৰা নাৰী। তিনিটা বস্তু জীৱনত এবাৰহে আহে, মা দেউতা, সৌন্দৰ্য আৰু যৌৱন। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে, বন্দুকৰ গুলী, কথা আৰু হেৰাই যোৱা বিশ্বাস। তিনিটা বস্তু মৃত্যুৰ পাছতো উপকাৰত আহে, সুসন্তান, ভাল কৰ্ম আৰু দান। তিনিটা বস্তুই সন্মান নষ্ট কৰে, মদ, মিছা কথা আৰু চুৰি। তিনিটা বস্তু সদায় পিছত ৰাখক, হিংসা, অভাৱ আৰু সন্দেহ। তিনিটা বস্তু সদায় মনত ৰাখক, উপদেশ, উপকাৰ আৰু মৃত্যু। তিনিটা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখক, খং, লোভ আৰু মন। তিনিটা বস্তু অভ্যাস কৰক, সততা, ভক্তি আৰু ভালপোৱা। তিনিটা বস্তুৰ পৰা সদায় দূৰত থাকক, মিছা, অহংকাৰ আৰু অভিশাপ। মানুহৰ ইচ্ছাৰ কোনো শেষ নাই, নিজৰ সকলোবোৰ উজাৰি দিলেও তেওঁৰ বাবে কম হৈ যায়। সেয়ে কাৰোবাক সিমানখিনিয়ে দিয়া উচিত যিমানখিনি পোৱাৰ যোগ্যতা তেওঁৰ আছে। নিজৰ উন্নতিত ইমানখিনি সময় দিয়ক যাতে আনৰ বদনাম হোৱাৰ বাবে আপোনাৰ হাতত সময় নাথাকে। যিটো বস্তু পোৱাৰ বাবে আপোনাৰ নিশ্বাস বন্ধ হোৱা পৰ্যন্ত কান্দিছে, তথাপিও সৃষ্টিকৰ্তাই আপোনাক সেইটো দিয়া নাই, তেতিয়াহ'লে আপুনি বুজিব লাগিব সেইটো আপোনাৰ বাবে মাৰাত্মক ক্ষতিকাৰক। সৃষ্টিকৰ্তাই কেতিয়াও বেয়াটো নিবিচাৰে। নিঃসন্দেহে সৃষ্টিকৰ্তা উত্তম পৰিকল্পনা কৰে। হাতৰ আঘাত শৰীৰত লাগে, কিন্তু কথাৰ আঘাত মনত লাগে। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই এজন মানুহক সলনি কৰে। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ যিয়ে নিজৰ ভুল দেখা নাপায়। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ যিয়ে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ বাবে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ দিয়াটো কেতিয়াও উচিত নহয়। সৎ পথত কাঁইট বেছি, কিন্তু অসৎ পথত বন্ধু বেছি। যিমান দিন মানুহ অসৎ থাকে সিমান দিনলৈকে তেওঁৰ কোনো শত্ৰু নাথাকে, কিন্তু যিদিনা মানুহ সৎ হৈ উঠে সেইদিনাৰ পৰাই তেওঁৰ শত্ৰুৰ অভাৱ নঘটে।